দিখৌ নৈ আকৌ দিনবোৰ পাৰ হৈ গ'ল। ঐ দিখৌ নৈ, তোৰ মনত আছেনে হৰেণ বৰাৰ সুন্দৰ পৰিয়ালটি তই যে জমৰ ঘৰত পঠাইছিলি? আজি সিহঁতে পুনৰ জনম লৈছে নে নাই? যদি লৈছে কওক। জানানে দিখৌ নৈ, মোবাইলৰ গেলাৰীত যেতিয়া ফটোবিলাক লুটিয়াই থাকো, সেই গাভৰু ছোৱালী দুজনীৰ ফটো দুখন দেখিলে চকু ল'বই আহে। আজিও মনত পৰে হৰেণ বৰাৰ পৰিয়ালটিৰ কথা।